Welcome to my YouTube channel Devajani MH Tuloi. গধূলি হৈছে এতিয়া 6:30 বাজিছে লৰাটোক পঢ়িবলৈ দিছো সি মানে পঢ়িব দিয়াৰ লগে লগে সি আৰু ভোক লাগিছে ইয়াক পঢ়িব দিলে ভোক লাগে পিয়া লাগে পেছাব লাগে কিমান যে বাহানা ঈশ্বৰেহে জানে আৰু সঁচাই কয় নে মিছাই কয় আমাৰ জনে এনেকুৱা আনে সবৰে ক'ব নোৱাৰো আৰু পঢ়িব দিয়াৰ লগে লগে কৈছে ভোক লাগিছে মই বোলো ৰ'বা কিবা বনাই দিওঁ খাবা ৰ'বা কিতাপত যোৱাচোন পঢ়াগে মই লৈ যাই আছো তাকে পাকঘৰলৈ আহিছোঁ ৰ'ব কিবা এটা বনাই দিওঁ কিনো আছে পাকঘৰত চাওঁ চাই পেলাই বনাই দিওঁ বাৰু তাৰ পাছত আপোনালোকক লগ পাই আছোঁ চুজি বনালোঁ দুয়োটাকে চুজি খাব দিছোঁ ৰ'ব দুয়োটাই একদম কি টিভিৰ আগত বহি চুজি খাব ধৰিছে একদম আনন্দ মতেৰে ফূৰ্তি মতেৰে কি ভাল পাইছে সিহঁতক চুজিৰ বাতিটো দি যে টিভিৰ আগত বহিব দিছোঁ সেইকাৰণে খুব ভাল পাইছে কিবা খাবলৈ দিলেই হ'ল একদম টিভিৰ আগাহি পায় দুয়োজনে টিভিৰ আগত বহিহে খাব একদম তেতিয়াহে সিহঁতৰ মানে শান্তি হয় আৰু তেনেকুৱা দেখাই আছোঁ ৰ'ব চাওঁ পাহি কি খাইছা চুজি চুজি খাই ভাল পোৱা নে বেয়া পোৱা ভাল পোৱা দিয়া জলদি জলদি খোৱা বাবু জলদি জলদি খোৱা আৰু হাতেৰে কিয় খাইছা চামুচ লোৱা নহ'লে হাতত আঠা লাগিব কি চামুচেদি খোৱা আৰু জলদি জলদি খোৱা আৰু কিতাপত যোৱা অঁ মা শেষ কৰি খাবা দেই অঁ ঠিক আছে আৰু এইখিনি মোৰ দিয়ক খাই লওঁ তেনেহ'লে খাই লৈ আহিল এতিয়া আৰু পঢ়িব আহিছে ৰ'ব সি মানে ইয়াৰ কাষত মই এতিয়া বহি থাকিম অলপ সময় ভাত বনাব যোৱাৰ নোহোৱালৈকে মানে 7:30-8 বজালৈকে বহি থাকিম আৰু ইয়াৰ কাষত তাৰ পাছতহে ভাত বনাব যাম মই বহি নাথাকিলে সি মানে ভালকৈ নপঢ়ে ফাং ফুং কৰি থাকে সেইকাৰণে প্ৰায় 8 বজামানলৈকে মই বহি থাকোঁ ইয়াৰ কাষত দুটা এটা কিবা নাজানিলে দেখাই দিওঁ এই তেনেকুৱাই আৰু আজিকালি ল'ৰা ছোৱালী মানে লগত লাগি নাথাকিলে নপঢ়ে ময়ো সেইকাৰণে 8 বজালৈকে সিহঁতৰ লগত লাগি থাকোঁ ঠিক আছে সিয়াক মই পঢ়িব দিওঁ আৰু মই দুটা এটা নাজানিলে সিয়াক দেখাই দিম তাৰ পাছত ভাত বনাব লাগিব কিনো বনাম দেখাম দিয়কচোন তেতিয়াহ'লে ৰাখোঁ পনীৰ এপেকেট আছে তাকে বনাম বুলি ভাবিছোঁ মই আবেলিয়ে কাবুলী বুট জিকাই থৈছিলোঁ তাকে বনাই দিম আৰু নহ'লে ৰাতি আৰু দেউতাকে মাছ চাছ কিবা আনিলেও নবনাওঁ ধুই পখালি থৈ দিওঁ নহ'লে বহুত ৰাতি হৈ যায় খাই বৈ শুৱতে দেউতাক আহি 8টা 8:30 বাজি যায় আৰু এইবিলাক ৰান্ধি থাকোঁতে দেৰি হৈ যায় সেইকাৰণে ৰাতিপুৱা বনাওঁ ৰাতি যি থাকে সেয়ে বনাই দিওঁ আৰু মই এতিয়া বনাওঁ পিছত লগ পাই আছোঁ এয়া মই পনীৰ বনাবলৈ যোগাৰ কৰি লৈছোঁ এয়া এইফালে ভাত বহাই দিছোঁ ইফালে কাবুলী বুট আৰু আলু হুইচেল মাৰিব দিছোঁ ইফালে চব বিলাহী পনীৰ পিঁয়াজ জিৰা জ্বালা এইবিলাক যোগাৰ কৰি লৈছোঁ আৰু চিটি মাৰিলেই হৈ যাব আৰু ফটককৈ এইয়া আঞ্জা উতলিলেই মোৰ পনীৰৰ আঞ্জা মোৰ হৈয়ে গ'ল খাব পৰা হৈয়ে গ'ল এতিয়া আৰু সাজি দিয়াহে কথা নে কি কয় কেনেকুৱা হৈছে আঞ্জাৰ কালাৰটো দেখিবলৈতো ভালেই লাগিছে খাবলৈ চাগে সোৱাদ হ'ব মই নুমায়ে থলোঁ হৈ গ'ল আমাৰ মানুহজন আহিয়ে কি কামত লাগিছে দেখাই আছোঁ ৰ'ব তেখেতক গম নোপোৱাকৈ মনে মনে দেখাম চাওকচোন বোলত কি কৰি আছে ডিউটিৰ পৰা আহিয়ে কোনো বিক্রি পাত্তা কি আছে একো নাই মই ক'লো 2টা বজাত বন্ধ কৰিছোঁ তোমাৰে না চবৰে চবৰে এনে বুকিং কৰা মানুহ গুচি গৈছে আৰু মানুহ নাই তলাটো মেজাৰি গুচি গৈছে মোৰ তথাপিতো কিবা কানি কৰি 3টা পেকেট হৈছিল এটা মাৰ এটা ককৰাজাৰৰ পইচা নাই ৰ'বা মালটো নেলাগ কৰে এইয়া আমাৰ মানুহজনে কুটা চাটনি ৰেডি হৈ গ'ল আৰু এইফালে মই বনোৱা কাবুলী বুট আৰু পনীৰৰ আঞ্জা ৰেডি হৈ গ'ল এতিয়া ভাত খাম আৰু আমি দেই আপোনালোকেও খাওক দেই ভাত খাই উঠি অকণমান জিৰায়ে মই বাচনখিনি ধুবলৈ আহিছোঁ মানে কোৱা হয়
ৰাতি ভাত খাই উঠি বাচন তেনেকৈ থৈ দিব নাপায়, বাচনখিনি লগালগ ধুই পেলাব লাগে। সেইবাবে ময়ো লগালগ ধুই পেলাব আহিছোঁ। মানে নাপায় বুলি কোৱাৰো কাৰণ আছে, মানে ৰাতি বাচন ধুই নথ'লে মানে লক্ষী ঘৰত নাথাকে বুলি কয়। তাৰো এটা বৈজ্ঞানিক কাৰণ আছে, মানে এনেই যি কি নকওক বৈজ্ঞানিক কাৰণ এটাও আছে। সেইটো হৈছে ধৰক আপুনি খোৱা বাচন, জোঠা বাচন তেনেকৈ থৈ দিলে তাত পঁইতাচোৰা, জেঠী এইবিলাক মাখি চাখি ঘূৰি ফুৰিব আৰু সেইবিলাক গৈ আপোনাৰ ভালকৈ ধুই থোৱা বাচন বা যিকোনো ভাল খোৱা বস্তুত পৰিব, তেনেকুৱা বেমাৰ বিয়পিব। এনেকুৱা এটা চাবলৈ গ'লে তেনেকুৱা এটা কথা। সেইকাৰণে মানে আগৰ দিনত কৈ থয় মানে খোৱা বাচন পাতি বেছি মানে থৈ দিব নাপায়, খোৱাৰ পিছতে লগালগ ধুই পেলাব লাগে। ময়ো পৰা পৰ্যন্ত লগালগ ধুই পেলাব চেষ্টা কৰোঁ। কেতিয়াবা যদি বহুত ৰাতি হয় তেতিয়া মোৰো কোনোবা দিনা ৰৈ যায়, তেনেকুৱা পৰা পৰ্যন্ত থৈ দিব নালাগে আৰু ধুই পেলাব লাগে। ময়ো প্ৰায় চেষ্টা কৰোঁ ধুই পেলাবলৈ। বেছি সময় নালাগে, আমি 4জন মানুহ, 10 মিনিটত ধুই পখালি হৈ যায় বাচনখিনি। আৰু পানী বৈ আনিবতো নালাগে, টেপৰহে পানী, গতিকে হেলা কৰিব নালাগে। তথাপিও আমাৰ আজিকালি মানুহ যে হেলাটো বেছি, তেনেকুৱা যিমানে আৰামদায়ক হৈছে সিমানে হেলাও হৈছে। এলেহুৱা হৈ গৈছোঁ আৰু তথাপিও চেষ্টা কৰোঁ মানে আৰু যিখিনি পাৰোঁ সেইখিনি কৰি থ'বলৈ। আৰু বাচন ধুই বেচিনটো ভালকৈ ধুই থওঁ মই, মানে নহ'লে ৰাতিপুৱা হ'লে গোন্ধাই। কোনোবা দিনা পাহৰি গ'লে মানে জল্দি হ'লে মানে দেৰি হ'লে বাচনখিনি ধুই শুই থাকিলে বেচিনটো নুধালে গন্ধ ওলায়। সেইকাৰণে বেচিনটোও লগতে মই চাবোন মাৰি ধুই থৈ দিওঁ, তেতিয়া আৰু চাফা হৈ থাকে। বা পঁইতাচৰাই নাহে আৰু এইবিলাক। পঁইতাচৰাই খুব বেমাৰ বিয়পাই, লেতেৰা বস্তু। ঘিণো লাগে মোৰ, বহুত ঘিণ লাগে পঁইতাচৰাইলৈ। পৰা পৰ্যন্ত আৰু চাফ চিকুণ কৰি থ'বলৈ চেষ্টা কৰোঁ। ইমানো মই মানে চাফা নহয় যদিও যিখিনি মোৰ দ্বাৰা হয় আৰু সেইখিনি মই কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকেও আজিকালি চবেই কৰি থয়, তথাপিও যোনে নকৰে পাৰিলে কৰি থ'বলৈ চেষ্টা কৰিব। মই মানে কৈছোঁহে আৰু কথাটো দেই, বাকীখিনি আপোনালোকে জানিব আৰু কি ভাল কি বেয়া। এয়া ধুই পখালি বাচনবিলাক এয়া ওলমাই থলোঁ ৰেকখনত। পানীও পৰি থাকিব, শুকায়ো থাকিব আৰু চাফ চিকুণো হৈ থাকিল আৰু বেমাৰৰ পৰাও বাচি থাকিলোঁ, তেনেকুৱা কথাটো। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে গুড নাইট জনাইছোঁ। শুভৰাত্ৰি। মোৰ চেনেলটো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।